নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাৰ মৃদুল শৰ্মা চেনেলৰ আন এটি ভিডিঅ'লৈ আজিৰ পৰা আৰম্ভণি হৈছে পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ আৰু আমি উপস্থিত আছোঁ শ্ৰী হিন্দল প্ৰভু মন্দিৰত আমি হিন্দল প্ৰভু মন্দিৰত আহিছোঁ গতিকে আমি অকল নোখোৱাকৈ আহিছিলোঁ আমি এটা সৰু পদক্ষেপ হাতত লৈছিলোঁ আমি আগৰ ভিডিঅ'ত আপোনালোকক কৈছোঁ যে এটা সৰু মানে জীৱনৰ প্ৰথম এটা কাম হাতত লৈছোঁ যে যিখিনি পাৰোঁ আমি আমাৰ যিখিনি সামৰ্থ্য আছে তাৰ বাবে অলপ পানী আনিছিলোঁ আমি অকল নোখোৱাকৈ আহিছোঁ তো আমাৰ যদি বহুত ভক্তবান ৰাইজ আছে তো একো নোখোৱাকৈ আহিছে একো খাবও নোখোজে পানী যোগান ধৰিছোঁ যিখিনি আমাক পৰা সামৰ্থ্য আমি কৰিছোঁ এইখিনি আপোনালোকে আমাৰ ভিডিঅ'টোৰ সৈতে জড়িত থাকক ইয়াতে আমাৰ বহুত এজন ডাঙৰ মানুহ হেল্প কৰিছে আমাক এইখিনি পানী আনাত আমি ইয়াৰে মাত্ৰ 3 কাৰ্টন আনিছোঁ 3 কাৰ্টন আমাক কোনে দিছে 50% আমাক অনিল কলিতা দাদাই দিছে আমাৰ যিহেতু দাদা হয় আমাৰ মানে আমাৰ জাষ্ট একবাৰ ফোন কৰিছিলোঁ যে ক'ত পায় দাদাই কৈছে মই নিজেই দি দিম দাদা আমাক 50% সহায় কৰিছে আমাৰ দাদাই সেইখিনি কাৰণে দাদাক বহুত বহুত ধন্যবাদ দাদা আমি নিজৰ কাৰ্যসূচী আৰম্ভ কৰিলোঁ সেইটো কি কৰি আছা বৰ্তমান পানী বিতৰণ কৰি আছোঁ কিয় বিতৰণ কৰি আছা স্বাস্থ্যৰ কাৰণে পানীটো বহুত ইম্পৰ্টেণ্ট বস্তু যিহেতু সকলোৱে মন্দিৰত আহিছে আৰু ইয়াতে ক'ব গ'লে বহুতে একো নোখোৱাকৈ আহিছে চ' আমি অলপমান আমাৰ ফালৰ পৰা তুমি কিয় এইবিলাক কৰি আছা কিহৰ কাৰণে তোমাক কি লাগে এতিয়া তোমাৰ ইমান গাছত পইচা লাগিছে নেকি তুমি যে এইবিলাক কৰি আছা বিলাই আছা মই কাৰ লগত আৰু কিয় বিলাই আছা আৰু কাৰ লগত মোৰ গছত পইচা লগা নাই যিহেতু মোৰ বাবাৰ ভক্ত বাবা সকলোকে কিবা নহয় কিবা দিছে মোকো কিবা নহয় কিবা দিছে গতিকে মোৰ বন্ধুকেইটাৰ সৈতে লগ লাগি কিনে এইখিনি অলপ মোৰ ফালৰ পৰা দিব চেষ্টা কৰিছোঁ বাকী কেমেৰাৰ পিছফালে নিত্যম আছে বাট কিয় কি জৰুৰী তোমাৰ ইমান যে বিলাই আছা বা ইমান চেষ্টা কৰি আছা বা ইমান যে চেষ্টা কৰি আছা কিবা এটা কৰাৰ এতিয়াতো তোমাৰ ইমান বয়সো হোৱা নাই যে তুমি ইমান ডাঙৰ কাম কৰিবা কিন্তু এইটো এটা ডাঙৰ কামেই দিয়কচোন তুমি সৰুতে এটা কথা ভাবিছিলোঁ যে যেতিয়া মোৰ চাকৰি হয় মই সৰুতে ভাবিছিলোঁ যে যেতিয়া মই চাকৰি কৰিম মন্দিৰত কিবা এটা দিম বা মই মানুহক সহায় কৰিম কিন্তু ভাবিছোঁ ভগৱানে মোক লাগাখিনিতো দিছে মই কিয় দিছে মই আকৌ চাকৰি পালে যে দিব লাগিব এইটো ক'তো লেখা নাই চাকৰি পালে যে দিব লাগিব এইটো ক'তো লেখা নাই গতিকে মই যিখিনি পাৰোঁ দিব চেষ্টা কৰিম আৰু তুমি কিয় এইবিলাক কাম কৰি আছা তোমাক কোনে কৈছে এইবিলাক কৰিবা চবকেতো সৰুৰ পৰা নকয় সৰুৰে পৰা মা দেউতাই এটা কথা শিকাইছে মানৱে প্ৰকৃত ধৰ্ম যিখিনি সামৰ্থ্য আছে এইখিনি জানেই আমি ষ্টুডেণ্ট মই বিকম কৰি আছোঁ ফ'ৰ্থ চেম এতিয়া 15 দিন একো কাম বনো নকৰোঁ জাষ্ট যিখিনি ছেভিং হয় সেইখিনি দুয়োটাই মিলি কিনে ই আইডিয়া দিয়ে মই কওঁ যে অমুক কৰোঁ তমুক কৰোঁ যিখিনি পাৰোঁ আমি সেইখিনি আনিছোঁ আৰু আমাক মানে আমি কেতিয়ানো মানে এনেকুৱা মানে যি নকৰি যিটো অভাৱত যায় সেইখিনিয়ে আৰু আমাক সহায় কৰা মানুহ আছে আৰু আমাক সহায় কৰা মানুহ আছে সেইদিনা যোৱা আমাৰ মনসা মন্দিৰৰ ভিডিঅ'টো চাই আমাক অনিল কলিতা মানে আমাক অনিল দাই আমাক এইখিনি সহায় কৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু অনিল দা কৈছে যে আমাক আগলৈও সহায় কৰিব কোন আৰু ক'ৰ হয় অনিল দা জামৰ তলত থাকে এজন নিজা ব্যৱসায়ী তেওঁ কষ্ট কৰিয়ে ডাঙৰ হৈছে সেইখিনিয়ে নিত্যম তুমিওতো আমাৰ লগত জড়িত আছা এবাৰ তোমাৰতো কোৱা মোৰ জড়িত আছে আইডিয়াটো মোৰে আছিল তাতে মই সিহঁতক আইডিয়াটো ক'লোঁ সিহঁতে ক'লে যে পাৰি মোৰ আচলতে বস্তু এটা ৰৈ গৈছিল সেই বস্তুটো মই ভাবিলোঁ যে কৰোঁ নে নকৰোঁ পিছত সিহঁতক ক'লোঁ আইডিয়াটো যে প্ৰত্যেকটা সোমবাৰ বা সপ্তাহত এদিনকৈ কিবা এটা কৰা যায় হয়তো এইটো চাওক এইটো শাওণৰ মাহ বুলি আমি মন্দিৰত বিলাই আছোঁ কিন্তু যেতিয়া শাওণৰ মাহটো খতম তেতিয়া আচল তেতিয়াহে মজাটো পাব তেতিয়া আচলি মজাটো লাগিব যে ক'ত
ক'ত আমি কষ্ট কম হৈ আছো। ক'ত দিয়া যায় বা নিদিওঁ তেতিয়াহে গম পাম। এতিয়াতো শাওণৰ মাহ বুলি আমি মন্দিৰত দি আছোঁ আৰু ঠিক নাই আমি এদিনীয়া কাৰ্যসূচীটো আমি 2 দিনলৈও টানিব পাৰোঁ, ঠিক নাই। সেইটোতো ভগৱানৰ ওপৰত কথা বা আমাৰ কৰ্মৰ লগতো কথা। যদি আমাৰ বাজেট বাঢ়ে গমটো পাব লগৰ দ্বাৰা দিয়ক। অঁ তো গাইজ মানে যদি আমাৰ এই কাৰ্যসূচীটো মানে আমাৰ যিখিনি কৰি আছোঁ সেইখিনি যদি সুকলমে চলে, ভালকৈ চলে, তেতিয়াহ'লে আমি পানীতকৈ আমাৰ ওপৰত যাব পাৰোঁ। মানে আমি বেলেগ বস্তু হেৰি কৰিব পাৰোঁ। যিহেতু এই সোমবাৰকেইটা শাওণৰ মাহৰ বাকী 4টা সোমবাৰ বাচি থাকিম, সেইকেইটাৰ পৰা আৰু পিছলৈকে আমি সহায় কৰিম। যিখিনি পাৰোঁ আমি দিব চেষ্টা কৰিম। আমাৰ ভিডিঅ'ৰ সৈতে বা আমাৰ লগত জড়িত যোনে যোনে হ'ব ইচ্ছা কৰি সিহঁতে জড়িত হ'ব পাৰে আৰু আমাক ওপৰলৈ লৈ যাব পাৰে বা আমিও সেইখিনি সহায় কৰিব পাৰোঁ সকলোকে। তো ৰাইজ আজিৰ কাৰ্যসূচী আমি ইয়াতে সমাপ্ত কৰিলোঁ। আমি যিখিনি পাৰোঁ আমাৰ পৰা আমি যোগদান দিলোঁ। আমাৰ লগত জড়িত হৈ অনিল দাও আমাক সহায় কৰিছে আৰু যিখিনি পাৰোঁ আমি গোটেইকেইটাই মিলি সহায় কৰিছোঁ। আৰু আশা কৰোঁ আজি যেনেকৈ অনিল দা আমাৰ সৈতে জড়িত হৈছে আপোনালোকেও আমাৰ সৈতে ভিডিঅ'ত জড়িত হয়। আমি যাতে যিখিনি পাৰিছোঁ তাতকৈ অলপ বেছিকৈ পাৰোঁ। তেতিয়ালৈকে আজিলৈকে ভিডিঅ'টো ইয়াতে সামৰিলোঁ। ধন্যবাদ। জয় অসম। কাৰ্যসূচী আমাৰ ছাকচেছফুল লাষ্ট বটল এইটো।